Hello, good morning guys. Welcome to my YouTube channel. আজি বিশ্বকৰ্মা পূজা সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালো। বলক বাইকখনক মালা এডাল পিন্ধাই দিছো। গাড়ীখনটো এডাল লগাই দিওঁ। গাড়ীখনটো এডাল লগাই দিলোঁ। গাড়ীখনটো এডাল লগাই দিওঁ। এফালেও এডাল লগাই দিওঁ। গাড়ীত ধূপ লগোৱা হৈ গ'ল, এডাল ভিতৰত লগাই দিওঁগৈ এডাল। লেটছ গো। ভিতৰ আহি পাই গ'লে আগফালে এডাল লগাই দিওঁ গেটত। এইফালে লগালে নহ'ব, এইফালে লগাব লাগিব। তাৰপিছত বুটমাহ খাই লওঁগৈ এতিয়া। মায়ে আহি বুটমাহ দিলেহি, এতিয়া বহি খাই লওঁ। খাই বৈ হৈ গ'ল। এতিয়া এই মামাহঁতৰ ঘৰলৈ মাতি আছে, মামাহঁতৰ ঘৰৰ পৰা আহোঁগৈ। এইটো আমাৰ ঘৰ আৰু এইফালে ওচৰতে মামাহঁতৰ ঘৰ আৰু এইখিনি পাৰ হ'লেই পাই যায়। যাওঁ এতিয়া মামাহঁতৰ ঘৰলৈ। আহি আছোঁ বৰ্তমান। যাওঁ পটাপট সোনকালে যাওঁ। বৰষুণ দিছে। ফাইনেলি পায়ে গ'লোহি মামাহঁতৰ পদূলি। আহি পাই গ'লোহি। ইমান দূৰ আহিলোঁ, ভাগৰে লাগি গ'ল। ঐ বিশ্বকৰ্মা পূজা খাবলৈ আহিছোঁ। কি আছে কি আছে? এয়া বিশ্বকৰ্মা পূজা খাই লওঁ এতিয়া। মামাহঁতৰ কি দিয়ে এই ইয়াত বাহিৰতে যাওঁ। নালাগে বাহিৰতে দিয়ক। আনি আছে এতিয়া। এয়া বুটমাহ আনিলে, খাই লওঁ। সেইজন বেক চাইড আহি আছে, আমগুৰি গাঁৱৰ হিৰো। খাই শেষ হ'বলৈ হৈছে আৰু। এয়া আহি আছে এইজন। ভাত খালে ঐ নাখাওঁ মই এতিয়া। বৰ্তমান মামাহঁতৰ ঘৰৰ পৰা আহিলোঁ। এহেঁতি হাঁহ আৰু লৈ আহিছে। হাঁহ বজাৰ কৰি লৈ আহিছে। আমাৰ ঘৰতে খানাটো খাম বুলি কৈছে, তাকে লৈ আহি আছোঁ। এয়া হাঁহ লৈ আহি আছে।
এইফালে যুগল আছে, এইফালে মানস আছে, এইফালে পৰাগ আছে, হাঁহ লৈ আহি আছে পুৰা। ফাইনেলি ঘৰ পাই গ'লোহি। এতিয়া কোমোৰা এটা আনিবগৈ লাগে, কোমোৰা ছিঙি আনোগৈ। কোমোৰা আনোগৈ, সেয়া কোমোৰা গছত লাগি আছে। অ' বা কোনজোপা পৰা ছিঙোগৈ? যাওঁ কোমোৰা ছিঙিবলৈ এতিয়া। অঁ বল বল দে দে দেখান দে পুৰাখন দে। সেইটোকে ছিঙোগৈ ন? এইটো নে? এইটো হ'ব এইটো। ধৰ ধৰ 1 2 3 সেইটো কোমোৰা ছিঙি ললো। এতিয়া কোমোৰা একদম পুৰা খামগে আৰু পুৰা খামগে। বলক 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 গাইছ, এতিয়া আমি কোমোৰা কাটিম, হাঁহ মাৰিব লাগিব। এই হাঁহ আৰু কোমোৰা আজি পুৰা দিম। এয়া হাঁহ গুচাই থকা হৈছে, একদম পুৰা লাগি আছে, যুগল লাগি আছে হাঁহ গুচোৱাত, মানচো লাগি আছে পুৰা একদম। মই এখন হাতে গুচাই আছোঁ আৰু পুৰা। এয়া যুগলে হাঁহৰ অপাৰেশ্যন চলাই দিলে। এতিয়া বৰ্তমান হাঁহ কাটিব আৰু যুগলে। এতিয়া মাংস বনাবলৈ প্ৰায় সাজু হৈ গ'ল। এইফালে মাংস, এইফালে কোমোৰা আলু কাটি থোৱা আছে, নহৰু জলকীয়া চলকীয়া চব আছে ইয়াতে। এয়া কেৰাহী পতা হৈছে আৰু কেৰাহীত তেল দিবলৈ হৈছে আৰু এয়া মাংস বনি আছে। এয়া ৰান্ধনি আমাৰ ৰান্ধনি এজনে বনাইছে পুৰা একদম পুৰা আৰু পুৰা বনাই আছে। এইফালে এজন আকৌ মানে টেষ্ট কৰিবলৈ চাই থাকিবলৈ, টেষ্ট কৰিবলৈ একদম ৰৈ আছে পুৰা। তেওঁ অকল বোলে টেষ্টহে কৰিব, ৰৈ আছে আৰু পুৰা। সেইফালে উতলি আছে, সকলোৱে অকণমান ধৈৰ্য ধৰক, খাবলৈ অপেক্ষা কৰক মাত্ৰ অকণমান টাইম। কেনেকুৱা খাই চাওঁ আমাৰ ৰান্ধনীয়ে বনোৱা টেষ্টি। ভাতটো খাই দিলে, মোলৈ ৰ'বলৈও টাইম নাই, দেখিছে সেইটো সিহঁতিতো পুৰা দিয়ে আছে। সেইফালে আৰম্ভ কৰিয়ে দিলে, সেইফালেও পুৰা ৰান্ধনি সেইফালে খাই আছে পুৰা। সেইফালে বাঢ়ি আছে এতিয়া ময়ো খাম। এতিয়া খাওঁ আৰু খাই বৈ আজৰি হৈ গ'লো। এতিয়া আজি ভিডিঅ'টো ইমানতে সমাপ্ত হৈছোঁ। ধন্যবাদ।